নয়ন তৰা নয়ন তৰা। কি হ'ল ইমান দেৰি হ'ল আহি পোৱা নাই কেলে? তোৰ ইমান সময় লাগে নে আহি পাওঁতে? বাটত চাগে কাৰোবাৰ লগত লিলিমাই কৰি আছিলি, মই জানো নহয়। কিনো ফেটিয়াবলগীয়া ফেক তুলি থাক? তই মাতিলি বুলি মই উৰি আহিব নোৱাৰো নহয়। এখন চাইকেলহে। এতিয়া ক কেলে মাতিছিলি? মই আৰু সদায় সদায় তোৰ লগত য'তে ত'তে লগ কৰিব নোৱাৰো, কাৰণ ঘৰৰ মানুহে কথাটো অলপ অলপকে গম পাইছে। তই সোনকালে কিবা এটা কৰি মোক নিজৰ কৰি নিয়াৰ ব্যৱস্থা কৰ, নহ'লে তই মোক পাহৰি যা। কেলা আৰে মই কি হাতত হাত ধৰি বহি আছো নেকি? মইতো চেষ্টা কৰিয়ে আছো ন। তই কথাবোৰ বুজি নাপাও কিয়? কিয় ইমান চিঞৰ বাখৰ কৰি আছো? মনে মনে থাক, অশান্তি কৰি নাথাক। তই চেষ্টা কৰিয়ে থাক, তোৰ চকুৰ আগত মোক বেলেগে লৈ যাব, তেতিয়া গম পাবি। কথা ক'লে বুজি নাপাওঁ নেকি? মনে মনে থাকিব কৈছে নাই? দাদা আপুনি আমাৰ মাজত নোসোমাব। আপুনি কি জানে ভাল ভাল পাই পালেহে আপুনি গম পাব। ভাল পোৱা ৰ আহি আছো। ভাল পোৱা মই নাজানো, তহঁত এতিয়া বহুত সৰু হৈ আছে। দাদা আপোনাৰ জীৱনতো কোনোবা আছিল নেকি? আছিলে। আছিলে যদি তাই এতিয়া ক'ত? আৰু আপোনাৰ এইটো অৱস্থা? তাই মোৰ হৃদয়ত আছে, আৰু মোৰ এই অৱস্থা কিয় হ'ল? যদি তহঁতৰ ওচৰত সময় আছে তেন্তে শুন। অ' ভণ্টি আহি পালিহি? হেল্ল' দাদা, মই পালোহি। অ' তই তাতে ৰ, মই কাৰোবাৰ এটা পঠিয়াই দিছোঁ। মই নহ'লে বেটেৰীতে যাম। অঁ তই ৰচোন দেই, মই তোক অলপ পিছত কল কৰি আছোঁ। অঁ ঠিক আছে, তই তেতিয়াহ'লে আহ। ইহঁতে মাৰপিট কিয় কৰি আছে? তোক যে চিগাৰেট আনিব দিছিলোঁ, পইচাটো কি কৰিলি? পইচা কি কৰিলি? দে পইচা দে, 10 টকা দে। হেল্ল' মই কিবা এটা কৈ আছোঁ, শুনিছেনে নাই? চৰি, কি কৈছিলা? আপুনি যে সৰু ল'ৰাটোক যে মাৰপিট কৰি আছে, আপোনাৰ বেলেগ কাম নাই নেকি? নেক্সট টাইম এনেকুৱা ভুল নহয় যাতে, বুজি পালে নহয়? ভাল লাগি গ'ল বে। ভণ্টি ইমান দিনৰ মূৰত আহিছে, কিবা এটাতো যা যোগাৰ কৰিব লাগিব। দাদা, অ' দাদা, মই পালোহি। অ' ভণ্টি আহি পালিহি? ভিতৰলৈ আহ। ভণ্টি তই অলপ বৰ, মই পানী এগিলাচ লৈ আহিছোঁ। ভণ্টি এইটো ল। অঁ
ভণ্টি বাটত আহোঁতে কিবা অসুবিধা পালিনি? নাই নাই হোৱা দাদা। তই ইমান গৰমত আহিছ, যা অলপ ফ্ৰেছ হৈ ল, মই বাহিৰৰ পৰা অকণ আহোঁ। ঠিক আছে। পুতুকনি। Don't call me পুতুকনি। পুতুকন। আৰে পুতুকন, হ'ব হ'ব। মানুহ মাৰিবি নেকি তই? সেইটো এনেকে বহে নি? কেলা এইবোৰ কি নেকাটো কেলে? পইচা নাই অ'। সেইকেইটা কথা বাদ দে, তই ইয়াত কাৰ চিন্তাত বহি পেলাই এনেকুৱা কৰি আছ? আজি কথা এটা হ'ল গম পাৱ? শুন, আৰে ভালকে শুন। আজি ছোৱালী এজনী দেখিলোঁ নহয়, মনটো কিবা ভাল লাগি গ'ল বে। ইমান ধুনীয়া ছোৱালীজনী। আচ্ছা পুতুকনি। Don't call me পুতুকনি। পুতুকন বে। পুতুকন য়েছ পুতুকন। তই কাম এটা কৰিবি, ছোৱালীজনী ক'ৰ হয়, কাৰ ঘৰ হয়, তই ডিটেইলছটো উলিয়াবিচোন। আৰে ঐ, ছোৱালীজনীক দেখিছ তই নে মই? আৰে ময়ে দেখিছোঁ, তই অনলি ডিটেইলছখিনি উলিয়াবি না। ঐ, তাৰ ডিটেইলছ কিয় লাগে? আধাৰ কাৰ্ড বনাবি নেকি? আবে তাইৰ নাম কি, ক'ত আহিছে, সেইখিনি উলিয়া। অ' নাম জানে চাগে। কোনে? কোনে মানে তাইৰ মা বাপেক। তাইৰ মাক বাপেক কোন? সেইটো তাই জানিব। তই যাচোন ইয়াৰ পৰা, যা যা, উঠ উঠ, এইটো ল মাল খাবি, যা 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 যা, শুই থাকিবি, যা যা এপা। মগজটো বেয়া কৰি দিয়ে বে। ঐ 50 টকা এটা আৰু দে অ'। তোৰ কেলা, যা এপা যা। গৈছো, ছোৱালী পাই পাহৰি গলি ন? হ'ব। দাদা, অ' দাদা, অঁ, মই অলপ ওলাই যাওঁচোন দেই। ক'ত যাবি? এই বৰষাহঁতৰ ঘৰৰ পৰা আহোঁ। ঠিক আছে, সোনকালে আহিবি। ঠিক আছে। ভাই তই কি খাবি ক আবে ক না। কি হ'ল বে? মোৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ কেনেকুৱা বাঢ়িছে, তই কি খাবি ক না। মুন্নি বদনাম হুই ডাৰ্লিং তেৰে লিয়ে। ক'ত আছ? টিং ৰিং টিং ৰিং ৰিং টিং ৰিং 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 টিং ৰিং। বহ। এইটো তোৰ ফলোৱাৰ্ছ বঢ়া নাই কেলা, তোৰ ফলোয়িং বাঢ়িছে। কি কথা কৈছ? এইটো কি ফলোয়িং মানে কি? একেটা ন? ইনষ্টা চলাও অঁ তই জান কি ইনষ্টাৰ বিষয়ে? এইটো চা, ফলোৱাৰ্ছ এইটো ফলোয়িং। তই সিহঁতক ফ'ল' কৰিছ, তোক সিহঁতে ফ'ল' কৰা নাই। ধেৎ চালা মোৰ 4000 ফলোৱাৰ্ছ হ'ব বুলি মই কেক কাটিব বিচাৰিছিলোঁ। দাগাবাজ ৰে, ইনষ্টাগ্ৰাম মোক দাগাবাজ কৰি দিলে আৰু নচলাওঁ ইনষ্টা ফিষ্টা। মই কেকৰ পইচা তেতিয়া মই মাল খাম।
বহচোন তই ইয়াত আৰে বহ না बहुत दुख भाई वाओ वाह কি মজা লাগিছে বে খাই দিও লাগিছে ঐ কি হ'ল তোৰ তই কাৰ কথা কৈছ তাইক চকু নিদিবি তাই মোৰ হয় তোৰ হয় কেতিয়াৰ পৰা তোৰ হ'ল আজি প্ৰথম দেখিছোহে আৰু তোৰে হৈ গ'ল চা পুতুকণি ডোন্ট কল মি পুটুকনি আই এম পুটুকন ইয়াৰ আৰে পুতুকণ শুন তাইক মই আজি চোৱা নাই তোক যে মই কালি যিজনী ছোৱালীৰ কথা কৈছিলোঁ সেইজনী তাইহে হয় প্ৰেমৰ জাল ফেলাম বুলি ভাবিছিলো হে ফটাই ওলালো তই ৰহ মই আহি আছোঁ শুনাচোন শুনা ৰ'বা অঁ কওকচোন এই হেৰি মানে মই মানে এই নহয় তোমাৰ নামটো কি নামটো কিয় লাগে তোমাক মাতিবলে অ' হয় নেকি পিছে আপুনি মোৰ নামটো জানিবলৈকে মাতিছিলে নেকি তোমাক মানে আগতে দেখা নাই আৰু তুমি সেইদিনাখন কোৱাৰ পিছৰে পৰা মই কাৰোলগত কাজিয়া কৰা নাই হয় নেকি ভাল কথা তোমাৰ লগত চিনাকি হ'ব মন গ'ল কাৰণে তোমাৰ নামটোকে সুধিলোঁ আৰু নামটো ক'বা নি মোৰ নামটো তৰা নামটো জানিলে নহয় এতিয়া মই যাওঁ দেই তৰা শুনাচোন মানে বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো দিবা নি নাম্বাৰটো আকৌ কিয় লাগে আজি নামটো জানিলে নহয় সেয়াই বহুত নহয় মানে কেতিয়াবা খবৰ খাতি ল'ম তোমাৰ সেইকাৰণে বিচাৰিছোঁ ঠিক আছে তেনে আমি ফ্ৰেণ্ড হ'ব পাৰিম নি হ'ব বাৰু পিছে আপোনাৰ নামটো কি মোৰ নাম নয়ন আৰু এতিয়া আমি ফ্ৰেণ্ড হ'লোঁ যেতিয়া নাম্বাৰটো দিব পাৰা ঠিক আছে আপোনাৰ ফোনটো দিয়ক আৰু এটা কথা আমি যেতিয়া আজিৰ পৰা ফ্ৰেণ্ড হ'লোঁ তুমি মোক আপুনি বুলি নামাতিবা তুমি বুলি ক'বা ঠিক আছে এতিয়া মই আহিছোঁ দেই হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি
নানা অ' পুটুকনি আকৌ পুটুকনি ডণ্ট কল মি পুটুকনি আই এম পুটুকন হ'ব 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 তোৰ লেকচাৰ বন্ধ কৰিছোঁ পুটুকন গম পাইছা পুটুকন কা কথা এটা হ'ল নহয় কা তাইৰ নম্বৰ লৈ ল'বি इतनी खुशी पार्टी तो बनती है পাৰ্টি খাবি ৰ মোৰ মনৰ কথাখিনি তাইক কৈ লওঁ তাৰপিছত পাৰ্টি গ্ৰেণ্ড পাৰ্টি হ'ব আৰু চিন্তাই নকৰিবি তই কাম এটা কৰিবি তই কাইলৈ ফুলৰ যোগাৰ কৰিবি ফুল তাই মাল খায় ধেৎ, তাই কি মাল খায় নেকি তই তো কৈছ ফুল আনিবলে তোক মই সেইটো ফুলৰ কথা কোৱা নাই ফুল ফুল গোলাপ ফুল অ ৰ'জ বুলি কবি আকৌ তইতো মোক ছোৱালী পাই এতিয়া পাহৰিয়ে যাবি মোক মাল খাবলৈ কোনে পইচা দিব বে আবে মই ছোৱালী ভাল পাইছোঁ মৰি যোৱা নাই নহয় অ ইয়া ৰচোন এক মিনিট তাইলৈ ফোন এটা কৰি লওঁ হেল্ল' অ' হেল্ল' তৰা অঁ কোৱা কি কৰিছা এই আইনে কামকে কৰি আছিলোঁ কথা এটা হ'ল মানে কি কথা তুমি কাইলৈ আহিব পাৰিবা নি কিয় কিবা কাম আছিলে নি এনেই এখন লগ কৰিবলৈ মন আছিলে তোমাক অঁ হয় নি ঠিক আছে যাম বাৰু দিয়া অঁ ঠিক আছে মৰ্ণিং ফোন কৰিম ঠিক আছে হ'ব হ'ব ব'ল এতিয়া ঘৰলৈ যাওঁ ব'ল ঘৰত নবওঁ নাইবা ভাত বনাব লাগে ব'ল ব'ল এই কিবা এটা আনিবি হ'ব দে ব'ল ব'ল নয়ন দা মোক মাতিছিলা অঁ মাতিছিলোঁ কোৱা আকৌ কিয় মাতিছিলা কথাটো কি জানা তৰা মোৰ এইখন পৃথিৱীত নিজৰ বুলিবলৈ কোনো নাই সৰুতে মা দেউতা ঢুকালে মা দেউতাৰ মৰম কি একো বুজিয়ে নাপালোঁ ভাল কি বেয়া কি শিকাবলৈ মোৰ জীৱনত কোনো নাছিলে আৰু হয়তো সেইকাৰণে সেইদিনা তুমি মোক সেইটোৰ ওপৰত দেখিছিলা আৰু তুমি হয়তো ভাবি আছা মই তোমাক এইবোৰ কথা কিয় কৈ আছোঁ মই আগতকৈ নিজকে বহুত সলনি হোৱা যেন অনুভৱ কৰিছোঁ আৰু আগতে কেতিয়াও মই এনেকুৱা অনুভৱ কৰা নাছিলোঁ যেতিয়াৰ পৰা তুমি মোৰ জীৱনলৈ আহিছা মই মোৰ দুখ কষ্ট সকলো পাহৰি গৈছোঁ কাৰণ মই তোমাক বহুত ভাল পাওঁ তৰা তুমি মোৰ জীৱনৰ পৰা কেতিয়াও নাযাবা নয়ন দা এইবোৰ তুমি কি কৈ আছা এইবোৰ কেতিয়াও সম্ভৱ হ'ব নোৱাৰে কিন্তু কিয় কাৰণ মোৰ তোমাৰ প্ৰতি তেনেকুৱা কোনো ভাৱেই নাই তোমাক মাত্ৰ মই মোৰ ভাল বন্ধু বুলিয়ে ভাবোঁ তাতকৈ বেছি একো নহয় তৰা তুমি মোৰ লগত এইবোৰ কি ধেমালি কৰি আছা নেকি চোৱা মই তোমাক বহুত ভাল পাওঁ আৰু তোমাক লৈ মই বহুত সপোন দেখিছোঁ চোৱা তৰা তোমাৰ কাৰণে মই নিজকে সলনি কৰি দিছোঁ আৰু তুমি এতিয়া এইবোৰ কি কৈ আছা চোৱা মই তোমাক কোনোদিন ভাল পাওঁ বুলি কোৱা নাই কাৰণ তোমাৰ নিচিনা ল'ৰা এটাক মই ভাল পাওঁ বুলি তুমি কেনেকৈ ভাবি ল'লা কাৰোবাৰ লগত হাঁহি ধেমালি কৰি কথা পাতিলেই ভাল পোৱা হৈ নাযায় মই ইমান পঢ়া শুনা কৰি তোমাৰ নিচিনা এটাক ভাল পাম নেকি নিজকে কি বুলি ভাবা তুমি তৰা তোমাৰ নিজৰ বুলিবলৈ আছে নেকি দোকানে দোকানে আড্ডা মৰা কাৰোবাৰ লগত কাজিয়া কৰা তাৰ বাদেনো তোমাৰ আছে কি তৰা মই যি আছিলোঁ আগত আছিলোঁ মই এতিয়া তেনেকুৱা নহয়
মই তোমাৰ কাৰণে যি লাগে সকলো কৰিম তৰা তুমি মোক এটা চান্স দিয়া আৰে তুমি বুজি নোপোৱা কিয় মই তোমাক ভাল পাব নোৱাৰো কাৰণ মই বেলেগক ভাল পাওঁ কি তুমি যদি মোক ভালে পোৱা নাছিলা কিয় আহিছিলা মোৰ লাইফত কিয় সলনি কৰিলা মোক কিয় দেখুৱালা এই সপোনবোৰ কোন হয় কাক ভাল পোৱা তুমি তাৰ নামটো হ'ল বিকি শুনা না সময়বোৰ কেনেকৈ ইমান সোনকালে পাৰ হৈ গৈছে গমেই পোৱা নাই আজি আমাৰ ভাল পোৱা 2 বছৰেই হ'ল জানা তুমি মোক কেতিয়া নিজৰ কৰি ল'বা তুমি এতিয়া এইবোৰ চিন্তা কৰি থাকিব নালাগে কাৰণ তোমাক অনাৰ আগত মই নিজে কিবা এটা কৰি ল'ব লাগিব আৰু মই অলৰেডি জব এটাৰ কাৰণে এপ্লাই কৰি থৈছোঁ যদি মই জবটো পাই যাওঁ তেতিয়া মই ডাইৰেক্ট তোমাক ঘৰলৈ যাম বিচাৰি হয় নেকি কাইলৈ আকৌ মই ঘৰলৈ যাম এতিয়াতো আমি লগ নাপাওঁ মোক যাতে পাহৰি নোযোৱা আকৌ হেত পাগলী কি যে কোৱা আৰু তুমি ব'ল এতিয়া যাওঁ ব'লা সি মোক বিচাৰি আহিব এইকেইদিনতে এতিয়া মোৰ কি হ'ব মই তোমাৰ অবিহনে কেনেকৈ জীয়াই থাকিম সেইবোৰ মই একো নাজানো মুঠতে আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত একো নাই এতিয়া মই যাওঁ তৰা শুনাচোন তৰা मैं झंडू बाम हुई डार्लिंग तेरे लिए ঐ পুটুকনি এইফালে পুটুকনি নহয় অ' কেলা পুটুকন জানো জানো পুটুকন এইটো ল আজি নিবিচৰাকে দিলি কথাটো কি কামটো হ'ল মানে আবে তোক দিয়া নাই মাল এটা লৈ আহিবি যা আবে তই খাবি অঁ মই খাম তোক যিটো কৈছোঁ সেইটো কৰ মই খাম মাল লৈ যা তই 1 মিনিট ৰ মই 10 মিনিটত আহি আছো ছেট মোৰ লগতে কিয় এনেকুৱা হয় কিয় বিচৰাবোৰ নাপাওঁ মই হে ভগৱান তুমি মোৰ লগতে কিয় এনেকুৱা কৰা মোৰ কপালত সুখ বোলা বস্তুটো নায়েই নেকি মা দেউতাকো কাঢ়ি নিলা তাইও মোৰ জীৱনৰ পৰা গুচি গ'ল নয়ন ঐ নয়ন টেনটেনে মাল লৈ আহিলো নয়ন তই মালটো কেলে আনিবল কলি অ' মালটো তই সুখত খুৱাইছ নে দুখত খুৱাইছ মোক মই মানে একদম বুজি পোৱা নাই অ' কি হৈছে অ' তোৰ ক না এইটো কাকো খুৱাবলৈ অনা নাই মই নিজেই খাম এইটো হা তই মাল খাবি পগলা হৈছ নেকি তইতো মাল নাখাৱ অঁ কেলা নাখাওঁ কিন্তু আজি খাম ঐ নয়ন ঐ কি হৈছে তোৰ ঐ নয়ন কি হৈছে তোৰ ঐ ক না ঐ নয়ন জানো পুটুকনি পুটুকনি নহয় বে পুটুকন পুটুকন ভাল পোৱাটো কিবা ভাব নেকি বে যাৰ কাৰণে তাই মোক ইমান ডাঙৰ শাস্তি দিলে তাই মোক এৰি থৈ গুচি গ'ল বে মই কি ইমান বেয়া কোনে কৈছ তোক বেয়া বুলি তোক কোনো বেয়া বুলি ক'ব নোৱাৰে অ' তই কিমান ভাল মই জানো সেই কথা তই জান কিন্তু তাই বুজি নাপালে বে হে বাদ দে অ' এজনী ছোৱালীৰ কাৰণে নিজকে ইমান কিয় কষ্ট দিছ আৰে মই চাই দিম লাহি পাহি কঁকাল থকা এজনী ঐ
এতিয়া ব'ল ঘৰ যাওঁ, তোৰ নিচা হৈছে অ'। তাইৰ অবিহনে মোৰ কি হ'ব? একো নহয় অ', তোৰ নিচা হৈছে। মই আছোঁ নহয়, ব'ল ঘৰ যাম, ব'ল। তই নয়নদাক চিনি পাৱ নহয়? পাওঁ সি যে মোক ভাল পাওঁ বুলি কৈছে জান? হয় নেকি? তই কি ক'লি? তইতো জানই মইতো বিকিক কিমান ভাল পাওঁ, আৰু সি মোক বিয়া পাতিম বুলিও কৈ থৈছে। সেইটো হয় বাৰু। গাটো ভাল নহয় নেকি? কি হৈছে তোৰ? কি হৈছে তোৰ? নেজানো পটককৈ মোৰ ঘূৰা নিচিনা লাগি গ'ল। একো হোৱা নাই যদি এনেকৈ বমি কিয় হৈছে? বিকিৰ লগত কিবা হৈছিল নেকি? কিবা মানে কি হোৱা কথা কৈছ? মই একো বুজি পোৱা নাই, ভালকে কচোন। মানে তোৰ তাৰ লগত কিবা ফিজিকেল ৰিলেশ্যন হৈছিল নেকি? অঁ হৈছিল, কিন্তু কিয়? তই কি নাজান ফিজিকেল ৰিলেশ্যন হ'লে কি হয়? তই প্ৰেগনেঞ্চি টেষ্ট কৰ। তই এইবোৰ কি কৰি আছ? তোক যিটো কৈছোঁ সেইটো কৰ। তই এতিয়া ঘৰলৈ যা, আৰু কি হয় কাইলৈ মোক সোনকালে জনাবি। ঠিক আছে। টেষ্টটো কৰোঁ নে নকৰোঁ? কৰিয়ে লওঁ। হে ভগৱান, ৰিজাল্টটো পজিটিভ দেখোন। কি কৰোঁ এতিয়া? বিকিলৈকে ফোন এটা কৰোঁ। হেল্ল', কোৱা। শুনাচোন, বহুত ডাঙৰ কথা এটা হ'ল মানে। ৰ'বাচোন ৰ'বা, মই তোমাক পিছত কৰি আছোঁ দেই, 1 মিনিট ৰ'বা। হেল্ল', হেল্ল' বিকি। আৰে বিকি, হেল্ল', হেল্ল'। जिस नंबर से आप संपर्क करना चाहते हैं वह अभी হেল্ল', হেল্ল', বৰষা, ঐ কি কৰি আছ? এনেই বহি আছোঁ, ক। তই মোক লগ কৰিবিচোন, কথা আছে তোৰ লগত। অঁ হ'ব দে। ঐ তই ইমান মন মাৰি বহি আছ যে, এতিয়া কওক কি হ'ল তোৰ? আৰু মই যে তোক টেষ্টটো কৰিবলৈ কৈছিলোঁ, কৰিলি নে? কৰিছিলোঁ। কি ওলাল টেষ্টটোত? পজিটিভ। কি? তই বিকি ক'লি নাই কথাটো? তাক ক'বলৈ আকৌ কি মোৰ কথাটো শুনিব লাগিব নহয়। কালি মই তাক ফোন কৰিছিলোঁ, সি ইমানেই ব্যস্ত মানে মোৰ কথাটো শুনিবলৈও তাৰ টাইম নাই। ফোন চোন কাটি মোবাইলে অফ কৰি দিলে। আৰু মইনো এতিয়া কি কৰোঁ? এইবোৰ কথা গম পালে দাদাই মান সন্মান চব যাব। ৰচোন তই নেকানিবি এতিয়া। সি হয়তো কিবা ইম্পৰ্টেণ্ট কামত ব্যস্ত হৈ আছে, তই এতিয়া ফোন এটা কৰচোন। হেল্ল', হেল্ল', অঁ তৰা কোৱা। কি কোৱা হা? কালি ফোনটো কিয় অফ কৰি দিলা? মোৰ বাবে তোমাৰ কি
2 মিনিট টাইমো নোলোৱা নেকি কথা পাতিবলৈ? এই নহয় অ' অফিচৰ কামত কিবা অলপ ব্যস্ত হৈ আছিলোঁ। কোৱাচোন এতিয়া কি হ'ল? যিটো হ'ব নালাগিছিলে সেইটোৱে হ'ল। কি কি হ'ব নালাগিছিলে? তুমি কি ক'ব বিচাৰিছা বুজাই পেলাই কোৱা। মই তোমাৰ সন্তানৰ মাক হ'ব ওলাইছোঁ। কি পাগল হৈছা নি? এইবোৰ তুমি কি কৈ আছা? মোৰ লগত কি ধেমালি কৰি আছা নি? মোৰ ধেমালি কৰি থাকিবলৈ সময় নাই দেই। মই একো ধেমালি কৰা নাই অ'। মই যি কৈছোঁ সেয়াই সঁচা। তুমি সোনকালে আমাৰ ঘৰলৈ আহা আৰু দাদাৰ লগত কথা পাতি মোক বিয়া কৰি লৈ যোৱা। চোৱা তৰা, এইবোৰ তুমি কি কৈ আছা মই একো ধৰিব পৰা নাই। আৰু আজি তুমি ঘৰলৈ যোৱা 2 মাহ হ'ল। গাঁৱত গৈ তুমি কাৰ লগত কি কৰিছা মইতো দেখা নাই। আজি ঘপককৈ এনেকৈ তুমি যদি মোক ফোন কৰি ক'বা এনেকৈ হ'ল বুলি, মই কেনেকৈ মানি ল'ম? কি এইবোৰ তুমি কি কৈ আছা? তুমি মোক কি চৰিত্ৰহীন বুলি ভাবিছা নেকি? তোমাৰ আচল ৰূপ দেখুৱাই দিলা ন? মই সপোনতো ভবা নাছিলোঁ তুমি মোৰ কথা এনেকৈ ভাবিব পাৰা। আজি মোৰ নিজকে লাজ লাগিছে। তোমাৰ নিচিনা ল'ৰা থাক মই কেনেকৈ ভাল পাই আছিলোঁ। চোৱা তৰা, তোমাৰ এই ফাল্টু কথাবোৰ শুনিবলৈ মোৰ একেবাৰে সময় নাই। নেক্সট টাইম এইবোৰ কথালৈ মোলৈ ফোন নকৰিবা। আৰু এটা কথা, ঘৰত মোলৈ ছোৱালী চাইছে আৰু অহা মাহত মোৰ বিয়া। তুমি মোক পাহৰি যোৱা এতিয়া। ৰাখিছোঁ, গুড বাই। হেল্ল' হেল্ল' বিকি, হেল্ল' হেল্ল'। কি হ'ল ল'ৰা? মই আৰু জীয়াই নাথাকোঁ অ'। মোৰ নিচিনা ছোৱালী যে জীয়াই থকাতকৈ মৰি থকাই ভাল। পাগল হ'লি নি তই? কি ক'লে কচোন? মোৰ পেটত থকা সন্তানটো তাৰ বুলি মানিয়ে লোৱা নাই আৰু সি বেলেগ এজনী ছোৱালীক বিয়া পাতিব নোৱাৰে। সি মোক সকলো শেষ কৰি দিলেও। কি ইমান দিনে সি মানে তোৰ লগত টাইম পাছ কৰি আছিলে? মই আৰু জীয়াই নাথাকোঁ। ঐ তই ৰচোন ৰ, তই এইবোৰ কি কৰিব ওলাইছ? মই এতিয়া কি কৰোঁ? নয়ন দা, নয়ন দা, নয়ন দা। কিয়লৈ ছোৱালী ইমান মোবাইল যোৱা আহিছ যে? তৰা তৰা চুইচাইড কৰিব গৈছে। কি ক'ত আছে তাই? দলঙৰ ফালে গ'ল। তৰা, তুমি এইবোৰ কি কৰিব লৈছা? পাগল হৈছে নেকি তুমি? মই পাগল হৈছোঁ, এৰি দিয়া মোক। আৰে তৰা, কি হ'ল তোমাৰ? কি কৰিব লৈছা তুমি এইবোৰ? তৰা, মোৰ সকলো শেষ হৈ গ'ল অ'। আৰে হ'ল কি কোৱাচোন তুমি মোক? শুনা, কেলা, সি তোমাৰ লগত এনেকুৱা কৰিবলৈ ক'ত হক পালে? তাক মই সুধাই নেৰো। নালাগে সেইবোৰ কৰিবলৈ। সি যেনেকৈ ভাল পায় তেনেকৈ থাকক। সি তোমাৰ লগত ইমানখিনি কৰাৰ পিছতো তুমি তাৰ কথা চিন্তা কৰিছা? চোৱা তৰা, আমি এই জীৱনটো এবাৰে পাইছোঁ। মৃত্যুৱে সকলো সমস্যাৰ সমাধান নহয়। মানুহৰ ভুল হয়েই। সেই ভুলটো শুধৰাবলৈ এৰি আমি আৰু এটা ভুল কৰাটো উচিত জানো? মই মানিছোঁ তোমাৰ ভুল হ'ল, কিন্তু তুমি এটা নহয়, তুমি 2টা জীৱন শেষ কৰিবলৈ গৈ আছিলা। আৰু মই জীয়াই থকালে তোমাক তেনেকুৱা ভুল মই কেতিয়াও কৰিব নিদিওঁ। কাৰণ মই তোমাক আগতে যিমান ভাল পাইছিলোঁ এতিয়াও সিমানেই ভাল পাওঁ তৰা। আৰু যদি তুমি বিচাৰা মই তোমাক এতিয়াও নিজৰ কৰি ল'ব বিচাৰোঁ। নয়ন, তুমি এইবোৰ কি কৈছা? তুমি সকলো কথা গম পোৱাৰ পিছতো মোক নিজৰ কৰি ল'ব বিচাৰিছা? নাই নাই, মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰোঁ। মোৰ কাৰণে তুমি নিজৰ জীৱনটো শেষ কৰি দিব নালাগেও। নহয় তৰা, মই তোমাক সঁচাকৈ নিজৰ কৰি ল'ব বিচাৰিছোঁ। মই তোমাক আৰু তোমাৰ এই সন্তানটিক নিজৰ কৰি ল'ম। নয়ন,
তুমি কাইলৈ মন্দিৰলৈ আহিবা তোমাৰ হিৰত সেন্দুৰ দি তোমাক মই একেবাৰে নিজৰ কৰি ল'ম आज मेरी यार की शादी है आज मेरी यार की शादी है आज मेरी यार की शादी है आज मेरी यार की शादी কি है নাচি আছো মানুহ চাই আছে দেখা নাই আরে यार চাব দে না আজি মোৰ বেষ্ট ফ্ৰেণ্ডৰ বিয়া মই ফুল পাৰ্টি কৰিম তাত ভংগে বল आज मेरी यार की शादी है নয়ন তোরা নাহে চাগে অ'? ধেৎ, ফাল্টু কথাবোৰ কৈ নাথাকিবিচোন অ তোক মই কথাটোহে এনে কৈছো ঐ চাচোন কিমান দেৰি হ'ল বল ঐ ঐ নয়ন ঐ তাই কিয় নাহিলে দাদা তাই কিয় নাহিলে ঐ ৰচোন ৰ কি হ'ল তোৰ হেল্ল' নাহিবি যা যা তৰা ঐ ঐ কি হ'ল ঐ তৰা 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 কি হ'ল তোমাৰ তৰা 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 কি হ'ল তোমাৰ তৰা 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 কি হ'ল তোমাৰ চোৱা না এবাৰ চকু মেলি চোৱা না তৰা সৰুতে মা দেউতা এৰি থৈ গুচি গ'ল আজি তুমি মোৰ পা থৈ গুচি গ'লা তৰা তৰা তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো তৰা তৰা চোৱা না তৰা মই তোমালে কি আনিছো চোৱা চোৱা তৰা তোমালে কি আনিছো তৰা তৰা চোৱা না এবাৰ চোৱা তৰা তুমি এনেকৈ মোক এৰি থৈ যাব নোৱাৰা তৰা তৰা বহুতো কিয়নো ভণ্টি কি হ'ল তোৰ তই আমাক এৰি থৈ কিয় গুচি গলি কিয় মোক অকলশৰীয়া কৰিলি তই ভণ্টি চা ভাই এইখন পৃথিৱীত সঁচা ভাল পোৱা সকলোৱে নাপায় আৰু কিছুমান সঁচা ভাল পোৱা আমাৰ নিজৰ ভুলৰ কাৰণে সফল নহয় আৰু কিছুমান নিয়তিয়ে সফল হ'ব নিদিয়ে তহঁতে এটা কথা কচোন তহঁত দুটাই সঁচা ভাল পাওঁ নে পাওঁ সদায় হেপী থাক আৰু কাজিয়া নকৰিবি মায়াবিনী
ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি da 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 da